কল্যাণমূলক পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰি আহিছে। 2018 চনত জখলাবন্ধাত আয়ুষ পাব্লিক স্কুল নামে আয়ুষৰ অধীনত বৈষ্ণৱ বৃন্দৰ অহু পুৰুষাৰ্থত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ও শৈক্ষিক ন্যায় গঠনৰ পাছত যোৰহাট ছটাই নতুন সত্ৰত আয়ুষ ফাৰ্মাচী ইনষ্টিটিউট নামে এখন ভেষজ বিদ্যাৰ ডিপ্লোমা কলেজৰ কামো আৰম্ভ কৰা হৈছে। ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ মান্যতা লৈ 2022 চনৰ জানুৱাৰী মাহত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত এই ইনষ্টিটিউটে পাঠদানৰ অনুমোদন লাভ কৰিছে। আয়োজক সমিতিত জনোৱা হৈছে যে বৰ্তমান আয়ুষৰ বাৰ্তা ৰাজ্যৰ বাহিৰতো বিয়পি পৰিছে। অসমৰ উপৰিও অৰুণাচল, মণিপুৰ, মেঘালয়তো আয়ুষৰ শাখা সমিতি গঠন কৰা হৈছে। বৰ্তমানলৈকে 131খন শাখা সমিতিয়ে ন চিন্তাৰে আয়ুষৰ অনন্য যাত্ৰা অব্যাহত ৰাখিছে। নাৰী শক্তিক সমৃদ্ধ কৰাৰ লক্ষ্যৰে আধ্যাত্মিক যুৱ সন্মিলনে 2023 বৰ্ষটো নাৰী সবলীকৰণৰ বৰ্ষৰূপে উদযাপন কৰিছে। ইয়াৰ অংশ হিচাপে মাৰ্চ আৰু এপ্ৰিল মাহত 3টাকৈ কাৰ্যসূচী ক্ৰমে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, লখিমপুৰৰ পানীগাঁও আৰু ঘিলামাৰাত অনুষ্ঠিত কৰা হৈছে। নাৰী সবলীকৰণৰ চতুৰ্থটো কাৰ্যসূচী 9 জুনৰ পৰা আজিলৈ জেংৰাইমুখত অনুষ্ঠিত হৈছে। 2300 গৰাকী জনজাতীয় মহিলা প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচী একক অনন্য অনুষ্ঠানলৈ পৰিণত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আধ্যাত্মিক দৰ্শন আৰু সমন্বয় সম্পৰ্কে আমি বিশ্বাস কৰোঁ যে এই জগতৰ আদি, এই জগতৰ পালন নাৰী হ'ল ৰাষ্ট্ৰৰ নয়নৰ মণি। ৰাষ্ট্ৰৰ এই নয়ন পদ্ম সমৃদ্ধ হ'লে সমগ্ৰ ৰাষ্ট্ৰ সমৃদ্ধ হ'ব। এগৰাকী কুন্তীৰ জন্ম হ'লে পঞ্চ পাণ্ডৱৰ যোগেদি ধৰ্ম ৰাজ্যৰ প্ৰতিষ্ঠা হ'ব। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক, দেৱ দামোদৰে হওক, মহাপুৰুষ মাধৱদেৱে হওক, আমাৰ বৈষ্ণৱ সাহিত্য, সংস্কৃতি আৰু ধৰ্ম নাৰীৰ যি এক উচ্চ স্থান, তাক তেখেতসকলে ৰাইজৰ আগত দাঙি ধৰিছিল।